9 ছেপ্টেম্বৰ আজিৰ পৰা প্ৰায় এমাহমান আগৰ পৰা ফেচবুকত, ইউটিউবত, হোৱাটছএপত, সামাজিক মাধ্যমত ধুনীয়াকৈ চৰ্চাত থকা এখন অসমীয়া চলচ্চিত্ৰ বুলু ফিল্ম হিমাংশু প্ৰসাদ দাৰ সকলোৱে গমেই পাইছে আজি ৰিলিজ হ'ব। তো চাব যাম বুলি ভাবিছোঁ কেনেকুৱা কি চিনেমাখন কি আছে, ইমান কিয় চৰ্চাত আছে চিনেমাখন। তো সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ৰঙিয়া ডিলাইট গ'ল্ড চিনেমা হলত চাবলৈ যাম। আমাৰ ঘৰৰ পৰা 20 কিলোমিটাৰমান দূৰত হ'ব হলটো, ওচৰত আমাৰ ওচৰখিনিত নাই মানে। তো ঘৰৰ পৰা অকণমান দূৰত আছোঁ। কি ধুনীয়া পৰিৱেশ, এইফালে আছে আপোনাৰ নদী, এখন পুঠিমাৰী নদী। এইফালে মানে বানপানী হৈছিলে এই অলপমান আগত, এই মাথাউৰিটো ভাঙিছিলে। এই মাথাউৰিটো মই থিয় হৈ আছোঁ, অকণমান আগত ভাঙিছিলে। ধুনীয়া পৰিৱেশত আছোঁ। মানে দেউতাৰ এটা ইয়াতে কাম আছিল, দেউতাক থ'বলৈ আহিলোঁ, থ'লোঁ। তো এতিয়া ঘৰলৈ যাই গা চা ধুই ধুনীয়াকৈ 2টা বজাৰ পৰা শ্ব' আছে। তো চিনেমাখন চাবলৈ যাম, আপোনালোকো লগত থাকিব। মোৰ লগত আৰু যাব, 2জন দাদা যাব, এজন বন্ধু যাব। তো সকলোখিনি দেখুৱাই যাম। চিনেমাখনত আচলতে আছে কি, বুলু ফিল্ম, হিমাংশু প্ৰসাদ দাৰ বুলু ফিল্ম। সকলোৱে চিনি পায় হিমাংশু প্ৰসাদ দাক, নিশ্চয় এখন ভাল চিনেমা ৰাইজলৈ উপহাৰ হিচাপে আগবঢ়াইছে। তো আমি অসমীয়া জাতিয়ে যদি আমাৰ অসমীয়া চলচ্চিত্ৰ নাচাওঁ কোনে চাব, নে কি কয়? তো আজি যাম, ধুনীয়াকৈ চাম। তো আপোনালোক আমাৰ লগত যাব, চিনেমাখন চাব, ধুনীয়াকৈ কি হৈছে কি নহৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, বা গোটেইখিনি কম কেনেকুৱা চিনেমা কি চিনেমা। তো বলক বেছি দেৰি নকৰোঁ, তো ঘৰলৈ যাওঁ, গা চা ধুই লৈ চিনেমাখন চাবলৈ যাওঁ। বলক বলক। ৰেডি হৈ ল'লোঁ পূৰা, গা চা ধুই বুলু ফিল্মৰ কাৰণে। লগৰ কেইজন আহি আছে। তো এতিয়া আমি যাম, প্ৰায় 1টা বাজিলে। যাব লাগে, চিনেমা চাব লাগে, নে কি কয়? বুলু ফিল্ম। তো বলক বেছি দেৰি নকৰোঁ, কেনেকুৱা চিনেমা আজি আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম, বলক। মোৰ বাইকখনো পূৰা যাবৰ কাৰণে ৰেডি। অলপ আগুৱাই আহিলোঁ ঘৰৰ পৰা, লগৰ 2জন আহি আছে, আহিয়ে পোৱা নাই, ফোন কৰিয়ে আছোঁ, যাই আছোঁ বুলি কৈ আছে। মই আগুৱাই আহি আছোঁ। আহি পিনে এই দলংখনতে অকণমান ৰখি দিছোঁ, সিহঁতে আহক, একেলগে যাম, বুলু ফিল্ম চাম। মজা, চাই থাকিব ভিডিঅ'টো। ৰ'বক আমাৰ মানুহ 2জন, ইমান দেৰি কিয়? এই হা, বলক বলক বলক, হেলমেট পৰিলে বলক। সিহঁতে গ'লে, মই ৰখি আছোঁ, মোৰ কাৰণে অলপ সময় নৰখিলে। পূৰা উৰি যাম, চিনেমা চামেই, বলক। এই ৰেলগেটবোৰে বিৰাট জ্বালা দি দিয়ে। এইবিলাক মানুহ কিবা চিনেমা চাব আহিছে কিজানি, ভৰ্তি পূৰা পিছফালে। অ' ক'লে ভাই যাব লাগে, যা 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 সোনকালে যা, চিনেমা আৰম্ভ হ'লেই কিজানি, নাপামে ভাগত। অ' বে, গাড়ী চাওক না, মানুহ হৈছে আৰু কিছু এটা। আমাৰ কাৰণে টিকট কাটি থৈ দিছে, মানুহ অলৰেডি সোমাইছে। দাদা এজন টিকট কাটি থৈ দিছে, বলক বলক সোমাব লাগে, বলক। আমাৰ এইজন ছাৰে টিকট কাটি ৰেডি কৰি থৈ দিছে। আমাৰ অকণমান দেৰি হ'ল, মানুহ সোমাইছে অলৰেডি। অ' গৰমতে মুখখন দেখাই দিয়ক একবাৰ, টিকট কটা মানুহটো এইটো। মানুহ ভৰ্তি গাইছ। চিটটো বিচাৰি বিচাৰি কিবাকৈ বহিলোঁ দিয়ক, কৰ্ণাৰৰ ফালে আছিলে একদম। চিনেমা আৰম্ভ হ'ব আৰু এতিয়া চাব লাগে। মই আজিলৈকে এই যিমান চিনেমা চাইছোঁ, মানে এই এডভাৰটাইজটো ওলোৱাৰ পৰা আৰু অক্ষয় কুমাৰৰ, প্ৰত্যেকখন চিনেমাৰ আগৰ ফালে অক্ষয় কুমাৰৰ এডভাৰটাইজটো দিবই মানে। কিয় বা দিয়ে আৰু দিয়ক বাৰু, এইবিলাক সিহঁতৰ মেটাৰ, সিহঁতৰ এডভাৰটাইজ সিহঁতে চলাই থাকিব। আমাৰ মেটাৰ, আমি চিনেমা চাব লাগে। তো চিনেমা ষ্টাৰ্ট হ'ব, চিনেমাখন চাই লওঁ ধুনীয়াকৈ। আপোনালোকক কৈ আছোঁ কেনে হয় কি কথা, তো চাই যাওক ভিডিঅ'টো। গাড়ীকে ধুই থাক, তেতিয়াহ'লে মই কি কৰোঁ? গুৱাহাটীৰ চাকৰিৰে গাড়ী মাৰি ঘৰ আছিলে নহয়, এতিয়া পাম আছে তোৰ। লকডাউন না চকডাউন হৈ বুলি কৈ দিলে, সেইকাৰণে ডাঙৰে কথা হ'লে শুনবা লাগে। মোৰ আধা ধৰ মাৰ টাকাই দি ঘৰখন কিমান দিন চলা, তই কিবা এটা বেলেগ কাম কৰ।
ইণ্টাৰভেল দিছি মানুহে বাহিৰত দিছি এই বঢ়িয়া আছে মজা আছে হা ভাল হৈছে না হাঁহি উঠছে না নাই জমনি হৈছে ভাল হৈছে না সেই গ'ল দিয়ক চিনেমাখন লাষ্টৰ ফালে কিবা এটা বেছি মজা লাগিল মানুহ চাওকচোন ওলালে আধা আধি না আগৰ ফালে অলপ কমিছিল মানুহ পিছফালে বেছি ভৰ্তি হৈছিলে ভাল লাগিছে যিনক মানুহ হৈছে এয়া বাহিৰত মানুহ ব্ৰহ্মাস্ত্ৰ ৰিলিজ হৈছে ব্ৰহ্মাস্ত্ৰ চাবৰ কাৰণে ৰেডি পুৰা লাইন পাতিয়ে আছে এই মহন্তদা আছে মহন্তদা এইটো হাই এয়া ব্ৰহ্মাস্ত্ৰৰ কাৰণে মানুহ কিন্তু ব্লু ফিল্মৰ কাৰণে ইয়াতকৈ কম মানুহ হৈছে কিয় বা আমাৰ অসমীয়া চিনেমা চাব নোখোজে মানুহবিলাকে গম নাপাওঁ আৰু যি নহওক বাৰু সকলোৰে মতামত বেলেগ বেলেগ তো চিনেমা চাব লাগে আহক সকলোৱে চিনেমা চাই লগ পালোঁ চন্দন দা চাই বঢ়িয়া মইতো ভালেই পাম বাৰু ৰাইজে ভাল পোৱা বুলি কৈছে আৰু মোৰ চাইছোঁ বঢ়িয়া একদম ধুনীয়া হৈছে চিনেমা সকলোৱে আহক চাওক সকলোৱে চাইছে সদায় আমাৰ লগতে বহি গৈছে ধুনীয়া প্ৰেম ব্লু প্ৰেম চব সকলোৱে একদম 18 বছৰৰ ওপৰত বঢ়িয়া হৈছে মজা তাতে বহুত মানুহৰ ভিৰ লাগি আছে তো অলপমান আগত আহি আমি কিবা এটা খাই এতিয়া যাওঁ আৰু গৰমগতা কেনেকুৱা লাগিল চাই কওক ভাল লাগিছে চিৰঞ্জীৱ দা নকওঁ নকওঁ কৰি আছে কেনেকুৱা ব্লু ফিল্ম মজা ভালনে ব্লু ফিল্ম নহয় ব্লু ফিল্ম কমল বঢ়িয়া হৈছে ধুনীয়া হৈছে সাহসটো তাৰ মানিব লাগিব যিহেতু এনেকুৱা সাহস আজিলৈকে কোনো কৰা নাই ভাল হৈছে বঢ়িয়া সকলোৱে আহক চাবলৈ আৰু এতিয়া কিবা এটা যাওঁ আৰু বাই বাই ছাবস্ক্ৰাইব কৰিব